Hello everyone. Ito video মই মোৰ বাৰান্দাৰ পৰা কৰি আছো আৰু আপোনালোকৰ লকডাউন টাইম কেনে চলি আছে হয়তো বহুতৰ অফিস খুলিছে আৰু কিছুৱে ওয়ার্ক ফ্রম হোম কৰি আছে আৰু ষ্টুডেন্টবোৰে কি কয় ষ্টাডি ফ্ৰম হোম আই নো ইটস টাফ বাট উপায়টো নাই আপোনালোকে পিছে লকডাউন টাইম কেনেকৈ স্পেণ্ড কৰি আছে মই কিন্তু পুৰণা কিছুমান হবি যোনবোৰ মোৰ বহুত কৰিব মন আছিল সেইবোৰ আকৌ কৰি আছোঁ কি কৰিছোঁ জানে পেইণ্টিং ক্লাছটো চবেই চাগে জইন কৰিছিলে সৰু থাকোঁতে ছেটাৰডে হয় ছানডে হয় 1 ঘণ্টাৰ কাৰণে 9টা to 10টা মোৰ সেইটো আছিলে মই পেইণ্টিং বৰ বেছি একো নাজানিছিলোঁ বাট মোৰ ফ্ৰেণ্ডছৰ লগত গুচি গৈছিলোঁ চ' অলপ চলপ মই শিকিছিলোঁ পেইণ্টিং চ' সেই বছৰ আগতে যি শিকিছিলোঁ এতিয়া ইউটিউব ভিডিঅ'ছবোৰ চাই মেলি মই অলপমান ৱাটাৰ কালাৰ লৈ আহিলোঁ তাৰপিছত ড্ৰয়িং বুক লৈ আহিলোঁ আৰু আকৌ মই পেইণ্টিং ষ্টাৰ্ট কৰি আছোঁ সেনেকৈ মই লকডাউন টাইম কিছু পৰিমাণে স্পেণ্ড কৰি আছোঁ আজিৰ ভিডিঅ'টো কাৰ কাৰণে জানেনে আজিৰ ভিডিঅ'টো হ'ল মোৰ নিচিনা যিসকলে বৰ বেছি কুকিং বা বেকিং কুকিং নকওঁ মই বৰ বেছি বেকিং নাজানো বাট ষ্টিল মাজে মাজে ট্ৰাই কৰিছোঁ আৰু যোনে একো নাজানে বেকিঙৰ বিষয়ে সেইসকলৰ বাবে হয় কাৰণ মই আজি এটা সৰু কেক বনোৱা দেখাম আৰু এই কেকটো বনাবৰ কাৰণে যিখিনি বস্তু লাগে আপোনালোকে ছুপাৰ মাৰ্কেট যাব নালাগে আপোনালোকে ওচৰত থকা গেলামালৰ দোকানৰ পৰা কেইটামান বস্তু আনিলে হ'ব 4-5টা বস্তু লাগে আৰু কেকটো ৰেডি হৈ যাব আৰু মোৰ কেকটো কেনেকুৱা হ'ব মোৰ একো আইডিয়া নাই মতলবী দোস্তৰ নিচিনা মোৰ কেকটো কেতিয়াবা বহুত ধুনীয়া হৈ ওলায় আৰু কেতিয়াবা একদম গেলা হৈ থাকে চ' লেটছ সি আজি কি হয় চ' বলক আমি এতিয়া গৈ ফালে কেক বনামগৈ কেনেকুৱা হয় বা এয়া আমাৰ কেক বনোৱা বস্তু ৰেডি এনেকুৱা চাহ খোৱা কাপ ল'লে হ'ল 1 কাপ ময়দা 1 কাপ চেনি 3টা আণ্ডা কাপটো এইটো চাইজৰ আৰু 1 কাপ ৰিফাইন অইল লাগিব আৰু অলপমান বেকিং পাউডাৰ চ' এইখিনিয়ে বস্তু চেনিখিনি মই গুড়ি কৰি লৈছোঁ কণীও আমি মিক্সিত ঢালি লৈছোঁ চ' গ্ৰাইণ্ড কৰি দিম এতিয়া ইয়াতে ফেটি লোৱা কণীখিনি ঢালিম আপোনালোকে হাতেৰেও ঢালিব পাৰে ফেটিব পাৰে বাট মই বহুত লেজি হয় চ' এইটো এনেকৈ মিক্স কৰি ল'ব এয়া যে আৱাজ শুনি আছে ইয়াৰ ছাইডত পটল ভাজি আছে সেইকাৰণে আৱাজ উঠি আছে চ' চেনি আৰু কণীখিনি ভালকৈ মিক্স কৰি ল'ব এতিয়া মই এই মিক্সচাৰখিনিত 1 চামুচ বেকিং পাউডাৰ তাৰপিছত এয়া ময়দা 1 কাপ ৰিফাইন তেল আৰু এইটো হ'ল পাইনএপল এচেঞ্চ ভেনিলা এচেঞ্চো দিব পাৰে মোৰ তাত ভেনিলা এচেঞ্চ নাই চ' পাইনএপল এচেঞ্চ এইটো অপশ্যনেল হয় দিলে দিব পাৰে নিদিলেও ভালেই হ'ব চ' এইখিনি গোটেই অলপ অলপকৈ দি মিক্স কৰি ল'ব 1 চামুচ বেকিং পাউডাৰ পাকঘৰত বহুত গৰম আছিলে সেইকাৰণে মই এই বাৰ্টনটো মোৰ বেডৰুমত লৈ আহিছোঁ দো ইট ইজ নট ৰেকমেণ্ডেড কাৰণ পাকঘৰৰ কাম পাকঘৰতে কৰিব লাগে বাট মোৰ বহুত গৰম লাগি আছিল চ' ইয়াতে আনি এইটো এতিয়া মই ভালকৈ ফেটিব লাগিব চ' যেতিয়ালৈকে মই ফেটো তেতিয়ালৈকে আপোনালোকে অলপ ৰখিব চ' আপোনালোকে দেখিছে কেকৰ মিক্সচাৰটো ৰেডি চ' মেক চিয়'ৰ যে ইয়াতে লাম্পছ নাথাকে চ' এইটো ৰেডি হৈ গৈছে চ' নেক্সট এতিয়া এইটো কেকটো এতিয়া বেক কৰিব লাগে এতিয়া বেক কৰিবলৈ মোৰ কিন্তু অ'ভেন নাই চ' মই প্ৰেছাৰ কুকাৰত বনাম চ' মই দেখাম যে প্ৰেছাৰ কুকাৰত এতিয়া কেকটো কেনেকৈ বনাব পাৰে এনেকুৱা এটা এলুমিনিয়াম বাতি লৈ ল'ব আপোনালোকৰ যদি বেকিঙৰ কিবা আছে সেয়াও ল'ব পাৰে মোৰ তাত নাই চ' এইটো মই লৈ লৈছোঁ ইয়াতে অলপমান তেল ঢালি লৈছোঁ অইলিং কৰি ল'ব এনেকৈ চাৰিওফালে লেটিয়াই পেলাই আৰু তাতে অলপ ময়দা ঢালি এটা বেছ বনাই ল'ব চ' এয়া দেখিছে মই ৰিফাইন তেল দি তাৰ ওপৰত ময়দা
দি দিছিলোঁ চাৰিওফালে আৰু এতিয়া যোনটো মিক্সচাৰ বনাইছিলোঁ সেইটো ইয়াতে ঢালি দিম মোৰ অ'ভেন নাই চ' এইটোৱে মোৰ অ'ভেন কুকাৰ আৰু কুকাৰৰ যোনটো লিড হ'ব চ' লিডৰ এইটো ঢাকনটো খুলি ল'ব বিকজ আমাক হুইচেলটো নালাগে চ' এইখিনিৰে হৈ যাব তাৰপিছত কুকাৰৰ ভিতৰত আপুনি এইটো মই এটা ঢাকন দি থৈছোঁ তাৰ ভিতৰত এই বাতিটো থ'ম ইয়াতে মই এতিয়া ৰেজিনছ এড কৰিম এইটো অপশ্যনেল কৰিলে কৰিব পাৰে নকৰিলে নাই এয়া চাওক মই কেকটো ভিতৰত থৈ দিছোঁ এতিয়া ঢাকনিটো বন্ধ কৰি দিম আৰু ল' ফ্লেমত কুকাৰটো অন কৰি দিম আৰু 1 ঘণ্টামান লাগিব চ' 1 ঘণ্টাৰ পিছত চাম কেকটো কি ওলায় চ' আপোনালোকে চাব পাৰে মোৰ কেকটো ৰেডি হৈ গৈছে দিজ আৰ দ্য ৰেজিনছ কাটি চাওঁ কেনেকুৱা হয় It's super soft and yummy. সৰু পিচ এটা ওলাইছে so my cake is ready so আপোনালোকেও বনাই চাওক নিশ্চয় ভাল হ'ব আৰু যোনবোৰে বেকিং নাজানে তেওঁলোকে এইটো বনাই ফেলে কেনেকুৱা হ'ল মোক জনাব Thank you.